হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চৌকা জ্বলাই কাৰণ আজি হঠাতে আমাৰ এটা প্লেন বনি যে আমি পিকনিক খোৱা, যিহেতু বছৰৰ শেষ মুহূৰ্ত এইকণ, তো সেইকাৰণে লৰালৰিকৈ আহি গ'লোঁ ওচৰতে থকা পথাৰখনলৈ। কিন্তু কি ক'ব, পথাৰত জুয়ে নজ্বলে। সেইকাৰণে ওচৰতে থকা খুৰীজনীৰ ঘৰতে চৌকাটো জ্বলাই ল'লোঁ। আৰু ইফালে মই ভাতৰ পানী বহাই দিম বুলি ভাবিলোঁ। এয়া চচপেন যোগাৰ কৰি লৈ ইফালে বহাই দিলোঁ আৰু জুইকুৰা ভালকৈ দি দিছোঁ আৰু যাতে নুনুমায়। তো ভাতৰ পানী বহাই এতিয়া ঘৰৰ পৰা অনা বস্তুখিনি উলিয়াবলৈও আছে, তো উলিয়াই লওঁ। ব'লক আপোনাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া ঘৰৰ পৰা অনা বস্তুখিনি উলিয়াই লওঁ। আৰু আজি আমাৰ পিকনিকটো বহুতেই বেলেগ, শেষলৈকে চাব তেতিয়া গম পাব। প্ৰথমটো কৈ আছোঁ বাৰু, কিয় এয়া দেখিছেনে টোপোলা, এয়া ঘৰে ঘৰে উঠোৱা দেই। আৰু বহুত কম দামী পিকনিক এইটো, হঠাতেতো আলু পিঁয়াজ সকলো ঘৰৰ পৰা। আৰু এইফালে লাই পাত আনিছোঁ আমাৰ ঘৰতে, কাৰণ আজি চিকেনত লাই পাত দি দিম। তো এইফালে চৌকা তৌকা জ্বলাই মই লাগি গ'লোঁ আলু পিঁয়াজ কটাত। আৰু কি ক'ব, মই যোনফালে যাওঁ চৌকাত থকা ধোঁৱাটোৱে মোক তাতেই লগ লৈ গ'ল। আৰু এইফালে মোক পিঁয়াজে কন্দুৱাই আছে। তো আমি সেইফালে বনোৱাত ব্যস্ত, আৰু ইহঁতে কি অটপালি কৰি আছে, আকৌ বোম ফুটাইছে, ছাগলী গৰুৰ লগত খেলি আছে। সেয়াই সিহঁতৰ অটপালি কৰি আছে, আমি কিন্তু বনোৱাত ব্যস্ত দেই। তো সকলোবোৰ হৈ গ'ল। এতিয়া মাংসটো বহাবলৈ ধৰিলে, আৰু খুৰীজনীয়ে বনাই দিম বুলি ক'লে, সেইকাৰণে খুৰীজনীকে বনাব দিলোঁ। ভালেই পালোঁ। আৰু এইফালে তেল গৰম কৰি পিঁয়াজ দি দিলে। যোনেও নবনায় কিয়, ৰেচিপিটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইফালে মছলা সকলোবোৰ দি দিলে, যিহেতু ঘুটি থৈছিলে একেলগে। তো চাই থাকক আৰু ৰেচিপিটো কেনেকুৱা হয়, সম্পূৰ্ণ ভিডিঅ'টো। তো এতিয়া এইখিনি ভাজি মাংস ঢালিব চাগে। এইফালে যিহেতু খুৰীজনীয়ে বনাই আছে, আৰু মই এইফালে লাগি আছোঁ মিক্সাৰ বনোৱাত, মানে চানা টানা। আমি ব্ৰেকফাষ্টটো মানে কৰা হোৱাই নাছিলে, সেইকাৰণে এয়া এতিয়া ফটাফট বনাই আছোঁ খাবলৈ। তো এইফালে মাংস বনাই আছে। সোৱাদটো বাৰু টেষ্টটো কেনেকুৱা হয় মই আপোনালোকক জনাম শেষলৈকে, চাব খালি ভিডিঅ'টো, শেষত ক'ম। আজি বতৰটো বহুত ঠাণ্ডা, জুইকুৰা গুৰিত বহি পেলাই কিন্তু বহুতেই ভাল লাগিছে। তো এইফালে ইয়াতে চব দি পেলাই লৰাই আছে আৰু পকাই আছে। তো এইফালে মাংস ঢালি দিলে, আৰু কালাৰ চাওকচোন কি ধুনীয়া হৈছে। তো ৰেচিপিটো যোনেই নবনায় কিয়, মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, সেইকাৰণে দেখুৱাইছোঁ আৰু দেই ৰাইচ। আৰু এইফালে মোৰ মিক্সাৰো ৰেডি, অলপ কাম আছে আৰু তাৰপিছত মিক্স কৰি পেলাই আৰু খাওঁ। তো এইফালে হীৰামণিয়ে কিবা কিবি কৰি আছে, তো তাই খাবলৈ হ'লেই আৰম্ভ। এনেকৈ আচলতে থপিয়াই পেলাই খোৱা মজাটোৱে বেলেগ দেই। আৰু নাভাবিব যে মিক্সাৰৰ লগত বেলেগ কিবা কিবি আছে, একো নাই দেই। জাষ্ট মিক্সাৰটো আমি খাবলৈ আমি মানে লাল চাহ হওক গাখীৰ চাহ হওক একো নাখাওঁ যে, সেইকাৰণে আমি তাৰমানে চানাই খাম। আৰু তো এইখিনি মিক্স কৰি ল'লোঁ, আৰু এতিয়া পথাৰতে গৈ ভগাওঁগৈ, যিহেতু তাতে সকলো বহি আছে। আৰু এইফালে মিঠাতেলো দি দিছোঁ, আৰু বিলাহী পিঁয়াজ ধনিয়া সকলোবোৰ দি দিছোঁ। এয়াই হ'ল আমাৰ পিকনিক খোৱা সদস্যসকল। তো আমাৰ মানে সমনীয়া নাই আমাৰ গাঁওখনত, অকল আমি দুজনীয়ে আছোঁ, বাকী সংসাৰ চলাই আছে। আমি তেনেকৈ দুইদিনীয়া পিকনিক ক'ত ভ্ৰমণ কৰি ফুৰিছোঁ। সেইফালে মিক্সাৰ খাই থাকোঁতে এইফালে মাংসত লাইপাত দি দিলে। তো এয়াই দি দিলে। আৰু এইফালে আমাৰ স্কুলত কিবা প্ৰগ্ৰেম আছিলে হেনো, তাইও পিকনিক খাইছিলে, যিহেতু তাই আহিছে চানা গলিয়াই তাইৰ কাৰণে থৈ দিছিলোঁ। তো এই আমাৰ ভাত পানী খোৱা ৰেডি হৈ গ'ল। আৰু এইফালে খুৰীহঁতে বাতি বনাই দিছে আমাৰ কেইটালৈ, কাৰণ আমি বিলাব নাজানো একদম। তেওঁ আৰু মই লাগিছোঁ বিলাবলৈ। তো এইফালে আমিও বহি যাওঁ বুলি ভাবিলোঁ, বহুত ভোক লাগিছে। তো বহি গ'লোঁ, আধা পিছে খাই দিলোঁ দেই, বেয়া নাপাব। তো আমাৰ সকলোৱে খোৱা বোৱা হ'ল, আৰু তাৰপিছত আহিছে আমাৰ আলহী। আলহীকো দিলোঁ চুচি বাচি সকলো যি আছিলে। আৰু তো এইফালে একুৰা জুইও জ্বলাই দিছোঁ, কাৰণ এই পাত চাত গিলাচ এনেকৈ পৰিছিলে কাৰণে জুইকুৰা জ্বলাই দিছোঁ। আৰু ঠাণ্ডাও লাগিছে, জুইও লগতে ভূত লাগিছে যদি গাত ভূতটোও যাওক, যিহেতু পথাৰতনো ভূত থাকে বুলি কয়। তো এইফালে খাই বৈ লৈ ঘৰলৈ যাবলৈ ওলালোঁ।
এজনী আকৌ মোজা পিন্ধাৰিয়ে হোৱা নাই, সেয়াই হ'ল হীৰালাল, এইফালে থকাজনী হ'ল মামু, ফুটুৱাজনী আৰু। তো আজিলৈ সমাপ্ত।